হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই। এয়া মই দুইজনীয়ে পথাৰলৈ বুলি ওলাইছোঁ। আজি আপোনালোকক দেখাম এটা অসমীয়া সমাজৰ পৰম্পৰাগত নিয়ম। এয়া আমাৰ পথাৰৰ সকলো ধান কাটি শেষ হৈ গ'ল। পথাৰৰ ধানবোৰ নি শেষ হ'ল। এই শেষত যোনটো আমাৰ অসমীয়া সমাজত বিশেষ এটা নিয়ম আছে, সেইটো আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া আমাৰ মায়ে শেহতীয়া যোনবোৰ ধান এইবোৰ কাটি আছে হাঁহ কুকুৰালৈ বুলি। যিসকল লোকে খেতি কৰে তেওঁলোকে এই নিয়মটোৰ বিষয়ে ভালদৰে জানে, যিটো লখিমী নিয়া বুলি কোৱা হয়। আজি আপোনালোকক সেই নিয়মটো দেখুৱাম। এয়া মায়ে তামোল পাণ অৰিহণা আগবঢ়াইছে। এইজোপাকে লখিমী বুলি কোৱা হয়। 3জোপা গছ, ধান গছ এনেদৰে বান্ধি থোৱা হয়। যেতিয়া ধান কাটি আৰু ধান ঘৰলৈ নি শেষ হয়, সেইদিনা এই নিয়ম কৰা হয়। এনেদৰে যিবোৰ মুঠি লাষ্টত থাকি গৈছিল পথাৰত, সেইবোৰ মায়ে ফাৰ্ষ্টত লৈ লৈছে। তাৰপিছত মায়ে কি কৰেনো চাওঁ আহকচোন। আপোনালোকে সকলোৱে দেখিলেই, মায়ে এনেদৰে 3জোপা ধান গছ উঘালি ল'লে। এখন কলপাতত থাকি যোৱা ধান কিমুঠি আৰু ধান গছ কেইজোপা লৈ আগবঢ়োৱা অৰিহণা আৰু তামোল পাণ টোপোলাটো ল'লে। যিসকল লোকে এই নিয়মটোৰ বিষয়ে নাজানে তেওঁলোকে এই ভিডিঅ'টোৰ যোগেদি এই নিয়মটো শিকিব পাৰিব। তাৰপিছত এনেদৰে মায়ে মূৰত মাৰি থোৱা গামোচাখনেৰে ধান কেইগোছা ঢাকি লয়। পৰম্পৰাগত নিয়ম অনুসৰি ধান কেইগোছা আনে দেখিবলৈ নাপায় বুলি কয়, আৰু যিগৰাকীয়ে লখিমী নিয়ে তেওঁ পিছফাললৈ উভতি চাবলৈ নাপায় বুলি কয়, আৰু কথা ক'বলৈও নাপায় বুলি কয়। যিহেতু মই ৰুমত থাকোঁ, এইবাৰ পথাৰলৈ অহা নহ'ল। আজিহে পথাৰলৈ আহিছোঁ মাৰ লগত। আহি মনটো বহুতেই ভাল লাগে। এয়া মায়ে লখিমী নি আছে আৰু মই পিছে ভিডিঅ' বনাই গৈ আছোঁ। আহকচোন চাওঁ আৰু মায়ে কি নিয়ম কৰে। আজি আমাৰ ঘৰৰ ওচৰতে থকা পুখুৰীটো সিঁচিছে। আপোনালোকক অলপমান দেখুৱাই দিছোঁ। মাছবোৰ দেখুওৱা নাই অৱশ্যে, যিহেতু মই মাছ বেয়া পাওঁ, সেইটো কাৰণে আপোনালোকক দেখুওৱা নাই। এয়া পাই গ'লোহি ঘৰ। যিহেতু পথাৰখন দূৰত নহয়, ঘৰৰ ওচৰতে, সেইকাৰণে বহুত সোনকালে পালোহি। এয়া আমাৰ চোতালত চবফালে ধান হৈ আছে, যিহেতু মৰণা মাৰি ভঁৰালত ভৰাবলৈ আছে। এয়া লখিমী আনি পাই গ'লোহি। এতিয়া মায়ে ভঁৰালত থ'ব। চাওকচোন, ফাৰ্ষ্টত মায়ে এনেদৰে লখিমী কেইগোছা টঙালেৰে বান্ধি লৈছে। যিহেতু সকলো ধান ভঁৰালত ভৰোৱা পাছতহে লখিমী কেইগোছা ভঁৰালৰ ভিতৰত ভৰাই, সেইবাবে এনেদৰে খুঁটাটোতে বান্ধি থ'ব। যেতিয়া ভঁৰালত ধান ভৰাই শেষ হ'ব, তেতিয়া লখিমী কেইগোছা ভিতৰত ভৰাব। আজিলৈ ভিডিঅ'টো ইমানেই। অলপমান আমাৰ বাৰীখনো দেখাই দিছোঁ। বেছি শাক নাই, তথাপিও পাপাই কৰা লফা শাক, লাই শাক, এইখিনিয়ে আপোনালোকক দেখুৱাই দিছোঁ।
আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। চ' আপোনালোকে সকলোৱে কেনেকুৱা পালে কমেণ্টত জনাব। ধন্যবাদ।